গুড মৰ্ণিং আশা কৰোঁ সকলোৱে ভালে আছে মই দৰ্শনা মোৰ পেজ আৰু চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আজি এটা লং ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ আজিকালি প্ৰায় শ্বৰ্ট ভিডিঅ'বিলাকে দি থকা যায় বহুত দিন লং ভিডিঅ' আপলোড কৰাও নাই সেইকাৰণে আজি অকণমান কামো আছে আৰু প্ৰগ্ৰেম এটাও আছে সেইকাৰণে ভাবিলোঁ আজি লং ভিডিঅ' এটাকে কৰি দিওঁ মোবাইলটো যে ইমান ভয় ভয়কৈ লৈছোঁ এইখন হাতত বিৰাট পিছল মানে পৰি যায় বুলি আচ্ছা মই এতিয়া ঝাৰু লৈ আছোঁ মানে ক্লাইণ্ট আহিছিলে আজি ৰবিবাৰ তাৰ কাৰণে ৰাতিপুৱাতে আহিছিলে এতিয়াতো 10:30 বাজিব হ'ল বাৰু মই অকণমান সোনকালে মাতি দিছিলোঁ চুলি কাটিব আহিছিলে 9:30 মানত মাতি দিছিলোঁ আৰু এতিয়া যিহেতু চুলিখিনি কাটা হ'ল মই তাড়াতাড়ি এইখিনি কাম ফিনিছ কৰি লওঁ কাৰণ আজি যে কৈছোঁ প্ৰগ্ৰেম আছে বুলি সেইটো হ'ল আজি মানে খানা আছে বহুত দিন খানা খোৱা নাই ভাবিলোঁ আজি মানে খানা খাওঁ আপোনালোকক দেখাই দিম কি বনাওঁ কাৰ লগত খাওঁ এইবিলাক চ' তাড়াতাড়ি এইখিনি কাম কৰি লওঁ মই এতিয়ালৈকে চাহো খোৱা নাই বাই দ্য ৱে একো খোৱা নাই মানে কি হয় কোনোবা যদি ক্লাইণ্ট আহে তেতিয়াহ'লে মানে ভাবা যায় যে তাড়াতাড়ি কামখিনি ফিনিছ কৰি দিওঁ বাকী খোৱা লোৱাটো মোৰ তেনেকৈ নহয়ে সেইকাৰণে মানে যে ক্ষীণাওঁ এতিয়া মানুহ কিছুমানে সোধে যে ইমান কিয় ক্ষীণাইছা কিবা অসুখ হৈছে নেকি লগ পালে মানে তেনেকৈ সোধে আচল কাৰণটো এইটোৱে যে মানে খোৱা লোৱাত একদম টাইম টেবল নাথাকে মানে আগে কামখিনি কৰি ক্লাইণ্টটো যাতে ৰখি নাথাকে বৰ নহয় যাতে ৰখি আমনি নাপায় সেইকাৰণে আগে মানে কামখিনি কৰি দিব বিচাৰোঁ তাৰপিছত খোৱা লোৱাখিনি হৈ থাকে আৰু এতিয়ালৈকে একো খোৱা নাই আগতে চুলিখিনি কাটি তেওঁক পঠাই দিলোঁ আৰু এতিয়া বহুত কাম আছে বজাৰ কৰিব যাব আছে ইফালে খানাৰ যোগাৰ কৰিবলগীয়া আছে মানুহ আহিব দেখাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমাৰ খানাৰ আলহী আহি গ'ল আহিয়ে হৈছে লোৱা লাগিছে দেই খানাৰ সভাপতি আমাৰ খানাৰ সভাপতি দেই এইগৰাকী তাৰপিছত ভিনদেউ আৰু মই গ'লোঁ বজাৰ কৰিবলৈ যিহেতু দেওবাৰ আছিলে দেওবৰীয়া বজাৰখনো বহিছে তাৰ কাৰণে অকণমান সুবিধাও হৈছে বস্তুখিনি মানে এটা ঠাইৰ পৰাই আনিব পাৰিম আৰু চব্জিখিনি লোৱাৰ পিছত আহিলোঁ মাংসৰ ফালে লোকেল মুৰ্গী ল'লোঁ 1.5 কেজি মানে নেট মাংস ওলাইছে 950 গ্ৰাম আৰু এইফালে 1 কেজি ব্ৰইলাৰো লৈছোঁ বজাৰখনত কুঁহিয়াৰৰ ৰসো পাই কাৰণে আমি ঘৰৰ পৰাই বটল লৈ গৈছিলোঁ তাত কুঁহিয়াৰৰ ৰস আনিবৰ কাৰণে 2 বটল সেয়াও লৈ আহিছোঁ এয়া চাওকচোন মই একদম কলা পৰি গ'লোঁ বজাৰ কৰি ৰ'দত আৰু এইটো আমাৰ সম্পাদিকা খানাৰ সভাপতি নহয় সভাপতি মামনি বাইদেউ এই সম্পাদিকা আৰু তই ভৰালি পইচা মাৰা মই ভৰালি মই ঘৰলৈ আহোঁতে পেটিছো লৈ আহিলোঁ চাহৰ লগত খাবৰ কাৰণে পেটিছ আনিব দিছিলে এইটো মিঠা পেটিছ চেনি আৰু নাৰিকল থাকে ভিতৰত বিৰাট সোৱাদ মানে পেটিছটো ঘৰ আহিয়ে চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ খাদ্য বনোৱাৰ আগত ইমান গৰমত এই ঠাণ্ডা কুঁহিয়াৰৰ ৰস ফৰ ভিনদেউ Thank you. টেষ্টি নে আমাৰ জুই আৰম্ভ হৈ গ'ল এই জুই জ্বলিবই জ্বলি থাকিবই আজি দিনটো আৰু এয়া এতিয়া ড্ৰাই ভাজি বনাম এয়া এইটো সেই হ'ব লাও বেঙেনা ভাজা নহয় আৰু এয়া আমাৰ জুই জ্বলিবই এতিয়া আমি জুই চিমত দিব লাগিব অলপ এইটো ভিনদেউ আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আহিছে খানা খাবৰ বাবে এতিয়া বাজিছে এটা বাজি গৈছে আচলতে এতিয়াহে মানে চৰু বহাইছে আৰু দেই কিন্তু এটা কথা কিছুমান সৰু মানে আইটেম তলতে বনাইছিলে মানে ঘৰত গেছতে বনাইছিলে বাহিৰত মানে খৰিত মাংস ভাজি তেনেকৈ অকণমান বনোৱা গৈছে আৰু খানা বুলি এয়া হ'ব বেচনৰ চপ বেঙেনা অনা নাই ৰঙালাও আনিছিলোঁ একদম পাতলকৈ কুটি দিছে ৰঙালাওৰ চপটো এইফালে ভাজিখন বনাই থাকোঁতে অকণমান টেষ্ট কৰি চাব দিছোঁ কেনেকুৱা হৈছে এইফালে গৰমৰ দিনত কোল্ড ড্ৰিংক আৰু এয়া মানে এইটো ব্ৰইলাৰ মানে ফ্ৰাই আৰু অনলি ফ্ৰাই এইটো মানে
দেই এইটো আমি এতিয়াই খাম ৰান্ধি থকা সময়ত ব্ৰইলাৰ মাংসখিনি ফ্ৰাই কৰি খায়ে ভাল লাগে সেইকাৰণে আমি আগতীয়াকৈ এইখিনি খাই লৈছোঁ ভাতৰ লগত ইমানো খাব নোৱাৰি যে আৰু এই মানে মাংস বাদ দিছে মাংস নাখায় তাই সেইটোৰ কাৰণে এইবিলাক পেকেট কিনি আনিছে ক'ল্ড ড্ৰিংকৰ লগত খাবৰ কাৰণে তাইৰ বাহিৰে সকলোকে ভগাই ভগাই দিলোঁ আৰু মই ভিডিঅ'বিলাক অকণমান স্পীড কৰি দিবলগীয়া হৈছে কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বজাই থৈ দিছে মানে গান বজাই থৈ দিছে সেইবিলাক যদি অৰিজিনেল ভিডিঅ'বিলাক যদি দি দিওঁ তেতিয়াহ'লে কপিৰাইট লাগি যাব তাৰ কাৰণে অকণমান স্পীড কৰি দিছোঁ ভিডিঅ'বিলাক যাতে কপিৰাইট নালাগে মানে মিউজিকৰ অৰিজিন ভইচটো যাতে নাহে আৰু গুডু পিণ্টু কি বনাইছে আপোনালোকে লোকেল চিকেন আৰু এই আমাৰ সভাপতিয়ে আসন গ্ৰহণ কৰি খাইছে মাংস আৰু নিতিন আমাৰ ইয়াত সাউণ্ড চিষ্টেম লাউৰ চপ লাউ চপ লাউ বেঙেনা বেঙেনা নাই লাউ লাউ বেঙেনা খাব ৰঙালাও। এই আমি গাৰ্নিচিং কৰি দিছোঁ উইথ বেচন বেচন আৰু লোকেল চিকেন ৱাও কি ধুনীয়া বতৰ এই আমাৰ VIP মানুহ কিতাম পৰি সেই কি পৰি দাইল মিক্স দাইল এ ভাত এয়া ড্ৰাই ভাজি মান ধনিয়াৰ চাটনি তাৰপিছত এই পাপৰ আৰু এইটো লাউৰ ৰঙালাউৰ চপ তাৰপিছত এইফালে আছে পনীৰ মটৰ পনীৰ এয়া ইয়াতে মাছ মাংস নোখোৱা মানুহ আছে মানে আমাৰ খানাটোত এই লোকেল চিকেন আৰু লগতে আছে আমাৰ পুৰবী দৈ এয়া আমি ফুলনিৰ মাজত ধুনীয়া বতাহৰ মাজত ধুনীয়া এটা পৰিৱেশত আমাৰ বনভোজ হৈ গ'ল বতৰ চাওকচোন ভাতো খোৱা হ'ল আমাৰ আৰু বৰষুণটো চাওকচোন গোটেই ভাহি গৈছে তাই কথাই কৈ থাকে কি কথা ক'ব লগা হৈছে আমি লগ হ'লে যে উৎপাত হ'বই হ'ব এইখিনিতো একোৱেই নহয় যিমান উৎপাত কৰোঁ মানে বাই 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 আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ দেই আকৌ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম বাই